নমস্কাৰ, গুড মৰ্নিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু এয়া ভগৱত যাত্ৰাৰ কাৰণে ওলাইছে প্ৰভাত ফেৰী। ৰাতিপুৱা প্ৰায় 8টামান বাজিছে। গাঁৱৰ সকলো মানুহে মিলি এতিয়া গোটেই গাঁওখনতে এনেদৰে প্ৰভাত ফেৰী কৰিব, ভাগৱত যাত্ৰা আৰম্ভ কৰিব। আৰু প্ৰভাত ফেৰী ঘূৰি অহা পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। ইমান বেছি ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব আপোনালোকৰ নিশ্চয় দেখা পাবই। আৰু এতিয়া প্ৰায় ৰাতিপুৱা 8:30মান বাজিল আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ চাকি আৰু শৰাই দিবলৈ। যিহেতু দেৰি হ'লে যাব নোৱাৰিম, বহুত বেছি মানুহৰ সমাগম হ'ব, চাকি লগাব নোৱাৰিমেই। তাৰ বাবে সোনকালে আহিছোঁ, চাকি লগাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি মন্দিৰ আহি পাই গ'লোঁ আৰু এতিয়া চাকি লগাই লওঁ। ৰাতিপুৱা 8:30মান বজাতে ইমান বেছি চাকি লগাইছে, ইমান বেছি ভক্তপ্ৰাণ ৰাইজ আহিছে দেখিছেনে। আৰু 12টা-1টামান বজাতে কিমান বেছি ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব। ইয়াতে সোমাই চাকি লগাব পৰা অৱস্থা নাথাকিবই, গতিকে ৰাতিপুৱা আহি সোনকালে চাকিখিনি লগাই ল'লোঁ। আৰু মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আৰু এয়া ডালবোৰত দেখিছেনে গামোচা, কিমান বেছি গামোচা বান্ধিছে ৰাতিপুৱা 8:30 বজাতে। আৰু গোটেই দিনটোৱে এনেকৈ মানুহ ভক্তপ্ৰাণ ৰাইজ আহিব আৰু ইয়াতে গামোচা যিসকলে মানস কৰি থৈছে আগতে তেখেতসকলে গামোচা বান্ধিব। আৰু আজিৰ এই বুদ্ধ পূৰ্ণিমাৰ বিশেষ দিনটো গাঁওখনৰ প্ৰতিজন মানুহৰ বাবে এটা বহুত বেছি ভাল লগা দিন, যিটো দিনৰ অপেক্ষা আমাৰ গাঁওখনৰ প্ৰতিজন মানুহে কৰি থাকে।